নমস্কাৰ স্বাগতম জনাইছো প্ৰিয়ংকাছ ব্লগৰ আন এটা নতুন ভিডিঅ'লৈ আৰু ৰাস যেহেতু কৈ গৈছে আৰু কিছু ঠাইত এতিয়াও ৰাস চলি আছে আৰু আমি আছো এতিয়া বৰ্তমান নামঘৰত আৰু আজিৰ এই ভিডিঅ'টোত যেহেতু এতিয়া আখৰা চলি আছে আৰু ৰাস হোৱালৈকে মই যিমানখিনি পাৰো আপোনালোকক দেখুৱাই যাম তেনেহ'লে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমি নামঘৰৰ পৰা আহিলোঁ। আচলতে আজি আখৰা আছিলে, আখৰা মানে ভৰাখৰা কাইলৈ যিহেতু ৰাস আৰু সেইকাৰণে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ আখৰা আৰু কাইলৈ দিনটো যিহেতু ৰাস আছে নামঘৰত কি হৈ যায় সকলোবোৰ দেখুৱাই যাম আপোনালোকক যিমানখিনি পাৰোঁ। আমাৰ এইজনে মুখখন ফুলাই আছে, তাক মানে আহোঁতে দোকানত সোমাব লাগিছিলে, মই বৰ বেছি ৰাতি হোৱাৰ কাৰণে গুচি আহিলোঁ ডাইৰেক্ট ঘৰলৈ। তাক মানে ৰিংছ খাব লাগিছিলে, মুখ ফুলাই আছে, চাওকচোন মুখখন কেনেকৈ ফুলাই আছে। এতিয়া মই চকলেট দিলোঁ তথাপিও মানে তাক যিটো বিচাৰে সেইটো লাগিবই, মানে ইমান ডিমাণ্ড এতিয়াই। আৰু তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ। গুড নাইট। গুড মৰ্ণিং সকলোকে। এয়া আমি নামঘৰলৈ যাবলৈ ওলাইছোঁ, তেনেহ'লে গৈ লওঁ, তাৰপিছত আপোনালোকক আকৌ দেখুৱাই আছোঁ। নামঘৰৰ পৰা আহি পাই গ'লোহি, যিহেতু এতিয়া নাম আছিলে দিনত আৰু প্ৰসাদ দিছিলে। নামত অকণমান দেৰি বহিলোঁ আৰু লগতে প্ৰসাদো খালোঁ। প্ৰসাদ খাই বৈ এতিয়া আহি পালোহি আৰু এতিয়া সকলো কাম বন কৰি লওঁ, ৰাতি ৰাস আছে যিহেতু, আৰু যিমানখিনি বাৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু তেনেহ'লে আপোনালোকক আকৌ পিছত লগ পাই আছোঁ। ৰাস চাবলৈ যাওঁ আৰু যিমানখিনি পাৰোঁ আপোনালোকক ৰিংছে লাগে তাক, খালি বেলেগ নালাগে। ঠিক আছে, গৈ লওঁ তেনেহ'লে, আপোনালোকক আকৌ লগ পাই আছোঁ।
ভিউৱাৰ্ছ ভিডিঅ'টো